ইয়াৰ ব্যৱস্থা মই কৰি আছো ওম হিৰিং কিৰিং বিষ্টাই নমঃ ওম হিৰিং কিৰিং চামুণ্ডাই বিষ্টাই নমঃ ওম জয় মা কালী জয় মা কালী ইয়াৰ কাণখন এই টিখুৰে ফুটাব লাগিব কাণ ফুটাব লাগিব চিন্তা কৰিব নালাগে ই এতিয়াই ভাল হৈ যাব কি কৰিছে আপুনি এইবোৰ একো হোটেলম বনাই এইবোৰ আপোনাৰ Don't disturb me! মই নহ'লে কিন্তু ভস্ম কৰি দিম মোৰ কামত আপুনি হকা বন্ধা নকৰিব নহ'লে মই কৰিছোঁ কি কৰে কৰক আপুনি ওম জয় মহাকালী কলকাতাৱলী কৰবচন জয় খালি ওম কি হ'ল একো নহ'ল দেখোন মোৰ এইবোৰ ভণ্ডামি কৰি আপুনি সহজ সৰল মানুহবোৰক ঠগি আছে নেটৱৰ্ক পোৱা নাই নহয় মানে আজি বৃহস্পতিবাৰটো ওম হিৰিং কিৰিং চামুণ্ডাই বিষ্টাই নমঃ ওম জয় মা কালী কলকাতাৱলী কৰবচন জয় খালি কি হ'ল এইবোৰ ভণ্ডামি কৰি আছে ন আপুনি ৰ'ব মই কি কৰি আছো চাই দেখোন ইয়াৰ কি হৈছে মই চাম নহয় চাওঁ উঠাচোন এইবোৰ দেখোন ড্ৰাগছ ৰ'ব ক'ত যায় আপুনি ড্ৰাগছ কি ড্ৰাগছ ক'ত পালে আপোনাৰ ল'ৰাই কি কৰিছে কি কৰা নাই এইবোৰ চাবলৈ আপোনালোকৰ হাততো সময় নাই শুনক ডাঙৰীয়া আপোনালোকৰ সন্তানৰ যদি সঘন মানসিক অৱস্থাৰ পৰিৱৰ্তন হৈছে নাইবা ই টোপনি ভাৱত থাকিবলৈ লৈছে নতুবা শৌচালয় বা বাথৰুমত যদি বহুত সময় বহি থাকে বা ঘৰত টকা পইচা বিচাৰি হুলস্থুল কৰে তেনেহ'লে আপোনালোকে প্ৰথমে নিজৰ সন্তানৰ লগত আলোচনা কৰক আৰু তাৰপিছত ডাক্তৰৰ পৰামৰ্শ লওক আপুনি যিখিনি লক্ষণৰ কথা ক'লে সেইখিনি লক্ষণবোৰ ইয়াৰ গাত আমি দেখি আহিছোঁ কিন্তু দেখিলে কি হ'ব আপোনালোকৰ ল'ৰাৰ প্ৰতি চকু দিবলৈ আপোনালোকৰ হাতত সময় নাই শুনক কোনে কাৰ কবলত পৰি এই ড্ৰাগছৰ নিচিনা ভয়ানক বেধিৰ মৰাল দেশত পৰি সেইটো পোৱাটো বৰ টান আপোনালোকে ইয়াক পলম নকৰিব অতি সোনকালে নিচামুক্তি কেন্দ্ৰলৈ লৈ যোৱাৰ ব্যৱস্থা কৰক নিচামুক্তি কেন্দ্ৰ মানে কি শুনক অসম চৰকাৰৰ অধীনত চৰকাৰী আৰু বেচৰকাৰীভাৱে বহুকেইটা নিচামুক্তি কেন্দ্ৰ স্থাপন কৰা হৈছে অসমৰ প্ৰত্যেকখন জিলাতে সমাজ কল্যাণ বিভাগৰ অধীনত এই নিচামুক্তি কেন্দ্ৰবোৰ পৰিচালিত হয় ইয়াৰ খৰচো বৰ বিশেষ নহয় আপোনালোকে পলম নকৰিব ইয়াক অতি সোনকালে লৈ যাওক হেৰা আমি ৰ'ব আমি দেৰি নকৰোঁ আমি বাবাক লৈ যাওঁ নিচামুক্তি কেন্দ্ৰলৈ এতিয়া যাওঁ মই যাওঁ প্ৰথমতে আপোনাৰ মোনাখন চাব মোনাখন নাচাব একো নাই নহয় মই এতিয়াই পুলিচ মাতিম ধৰা আইনমতে দণ্ডনীয় বুজিছে দণ্ডনীয় ৰ'বা মই এতিয়াই পুলিচক মাতি আছোঁ আপোনাৰ দণ্ডনীয় ওলাই যাব পুলিচক নামাতিব মই আপোনাৰ ভৰিত পৰিছোঁ হ'ব ভৰিত পৰিব নালাগে দেখুৱাওক কি আছে চাওক এইবোৰ দেখোন পুৰীয়া তাৰমানে আপুনি ভাঙৰ ব্যৱসায় কৰে ন ৰ'বা মই এতিয়াই পুলিচক ফোন কৰি আপোনাক এৰেষ্ট কৰাইছোঁ সেইবোৰ নকৰিব দাদা সেইবোৰ নকৰিব নহ'লে মোক মানুহে একেবাৰে অসন্মান কৰিব মোৰ ওচৰলৈ কোনো মানুহ নহ'ব মান সন্মান যাব দাদা তেনেহ'লে শুনক এইবোৰ নিচাজাতীয় সামগ্ৰী আপুনি এতিয়াৰ পৰা বৰ্জন কৰক প্ৰথমে নিজে নিচামুক্তি কেন্দ্ৰলৈ যাওক আৰু তাৰপিছত আমাৰ এই সমাজখন নিচামুক্ত কৰক হ'ব দাদা আপুনি পুলিচক খবৰ দি দিব মই যাওঁ এতিয়াই যাওঁ এইফালে